কোমোৰা অলপ বেলেগকৈ বনাওঁ আহক, অলপ স্পাইচিকৈ। আহকচোন কেনেকৈ কি কৰোঁ। কোমোৰাখিনি মই টুকুৰা কৰি আলুৰ সৈতে কাটি ল'লোঁ। আলু একে চাইজতে কাটিছোঁ টুকুৰা টুকুৰ কৰি। লগত লৈছোঁ জিৰা, ধনিয়া, কাশ্মীৰী মিৰ্চ, গৰম মছলা, হালধি। আনফালে মই পিঁয়াজ 3টা লৈছোঁ, বিলাহী 3টা লৈছোঁ, জলকীয়া লৈছোঁ কেইটামান, আদা এটুকুৰা আৰু আদা নহৰু পেষ্ট ৰেডি কৰা আছে। এতিয়া পিঁয়াজ, বিলাহী, জলকীয়া, আদা টুকুৰা কৰি সকলোবিলাক মই কাটি ল'লোঁ। গেছত জুই দি দিলোঁ, গৰম হ'ব দিছোঁ। তেল দিয়াৰ পিছত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজিম। পিঁয়াজৰ পৰা যেতিয়া সুগন্ধি ওলাব, এটা ধুনীয়া গোন্ধ ওলায় পিঁয়াজ অলপ ভজাৰ পিছত, তেতিয়া মই লং, ইলাচি, ডালচেনি দি দিছোঁ। এইখিনি ভজাৰ পিছত অকণমান সময় যেতিয়া ভাজিম, তেতিয়াই মই পিঁয়াজটো বেয়ে নাযাবৰ কাৰণে তাতে গেছটো চিমত কৰি এইখিনি কাটি লোৱা বিলাহীখিনি দি দিছোঁ। এয়া বিলাহী দি দিছোঁ। বিলাহীখিনি দি দিলে বিলাহীৰ পৰা যিটো পানী ওলাব, সেইটো পিঁয়াজটো বেয়ে নাযায় আৰু তাতে ষ্টপ হৈ যাব। তাতে অকণমান নিমখ দি দিলোঁ। অকণমান সময় এনেদৰে ভাজিব লাগিব। তেতিয়া মই কাটি থোৱা কেঁচা জলকীয়া দি দিছোঁ। আকৌ অলপ দেৰি লৰাই দিছোঁ। তেতিয়া তাত অকণমান পানী দি দিছোঁ, দেখিছেনে? এতিয়া হৈ গৈছে বিলাহীটো, পিঁয়াজ ৰেডি হৈ গৈছে। তাত অকণমান পানী দি আকৌ অকণমান দেৰি ভাজিম। তেতিয়া বিলাহীটো গেলগেলীয়া হৈ যাব। হৈ গৈছে বিলাহী আৰু পিঁয়াজৰ গ্ৰেভি টাইপৰ নিচিনা হৈছে, দেখিছেনে? কালাৰটো চাওকচোন, পিঁয়াজৰ কালাৰ, বিলাহীৰ কালাৰ, জলকীয়া কেঁচা নিচিনাই হৈ আছে। ভাজি ভাজি পেপাৰখিনি চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই এখন প্লেটত উলিয়াই ল'লোঁ। সেইখিনি দেখিছেনে কালাৰটো? পাঁচফোৰণখিনি অকণমান যেতিয়া ফুটিব, তেতিয়া মই তাতে কোমোৰাখিনি যে কাটি থৈছিলোঁ, সেই কোমোৰাখিনি দি ভাজি আছোঁ। তাতে অকণমান ৰেড চিলি দি দিছোঁ ওপৰত ছটিয়াই। যিহেতু স্পাইচি হ'ব, গতিকে স্পাইচিটো কৰিবই লাগিব ন। অকণমান সময় এনেদৰে ভাজি, কোমোৰাটো সিজোতে সময় লয়, গতিকে ঢাকন দি পিনে মই কোমোৰাটো লাহে লাহে ভাজি থাকিম, গেছটো কমাই লৈ। কোমোৰা আৰু আলু ভজা হৈ গৈছে। এটা বাউলত মই উলিয়াই লৈছোঁ। তেল গৰম হ'বলৈ দি তাতে মই কাটি থোৱা আদা টুকুৰাকেইটা দি দিছোঁ। এতিয়া বিলাহী, পিঁয়াজৰ পেষ্টটো মাৰি ল'লোঁ মিক্সিত। যিখিনি আমি ভাজি লৈছিলোঁ সেইখিনি আমি মিক্সিত মাৰি ল'লোঁ। এতিয়া সেইখিনি আমি ঢালি দিম ভাজিবৰ কাৰণে। দেখিছেনে কালাৰটো কেনেদৰে চেঞ্জ হৈ গৈছে? এতিয়া অলপ সময় আমি এনেদৰে ভাজিম, লৰাই লৰাই। অকণমান পানী দি দিছোঁ, কাৰণ ডাঠ হৈ আছেতো। উতলিব দিছোঁ। উতলি যেতিয়া সেই বিলাহী গ্ৰেভিটোৰ পৰা যেতিয়া তেলটো ওলাই আহিব, তেতিয়া চাবচোন কিমান ধুনীয়া হয়। এতিয়া উতলিব লাগিব অকণমান সময়। কালাৰটো চেঞ্জ হৈ গৈছে, দেখিছেনে? কিমান ধুনীয়া কালাৰ এটা ওলাইছে। ইয়াতে আদা নহৰু পেষ্ট অকণ দি দিছোঁ। কালাৰ দেখিছেনে? বনাই খাবচোন, বহুত টেষ্টি হ'ব। এতিয়া যিখিনি আছিলে জিৰা, ধনিয়া, জলকীয়া গুড়ি, কাশ্মীৰী মিৰ্চ, গোটেইখিনি ইয়াতে দি আকৌ লৰাই দিম ধুনীয়াকৈ। ভালদৰে আকৌ লৰাই আকৌ উতলিব দিম। গেছটো কিন্তু মিডিয়ামতে মই দি থোৱা আছে। অকণমান সময় মই এনেদৰে লৰাই ভাজিম। যেতিয়া টাইট গ্ৰেভিটো হৈ যাব, এয়া দেখিছেনে টাইট গ্ৰেভি বনি গৈছে।
ৰেডি হৈ গৈছে। ইয়াতে এতিয়া মই কোমোৰা আলুখিনি দি দিম। কোমোৰা আলুখিনি দি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই অকণমান সময় আকৌ ভাজিম। মছলাখিনি যেতিয়া কোমোৰা আৰু আলুৰ ভিতৰত সোমাই যাব তেতিয়া আৰু সোৱাদ হ'ব। এতিয়া পানী অলপ দি উতলাই দিব। ঢাকনখন মই দি দিছোঁ কম জুইত। এতিয়া মই 2-3 মিনিট সময়ৰ কাৰণে উতলিবলৈ দিছোঁ। মাজতে এবাৰ লৰাই দিছোঁ, সেইটো আপোনালোকক দেখুওৱা নাই। এতিয়া চাওক কেনেকুৱা হৈছে। গ্ৰেভিটো কিমান ধুনীয়া হৈছে চাওকচোন। কোমোৰাৰ সৈতে গ্ৰেভিটো বিৰাট ধুনীয়া কালাৰ উঠিছে। কোমোৰাখিনিৰ মাজত মছলাখিনি সোমাই গৈছে, খাবলৈ বহুত সোৱাদ হয়। এনেদৰে আপোনালোকেও বনাই খাবচোন। আমাৰ কোমোৰাৰ গ্ৰেভি ৰেডি হৈ গৈছে। ওপৰত মই অকণমান কেঁচা পিঁয়াজ কাটি দিছোঁ, সেইটো মোৰ মানুহজনৰ বৰ প্ৰিয়। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, মই পিছে দিছোঁ। ৰেডি হৈ গৈছে আমাৰ কোমোৰাৰ গ্ৰেভি। চাওকচোন কিমান ধুনীয়া হৈছে। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। ধন্যবাদ।